পোনপ্ৰথমে ডিএলএডৰ ৱেবছাইটলৈ যাব লাগিব। যেনেদৰে আমি ডিএলএডৰ ৱেবছাইটত পাওঁ, তেতিয়া তাত আমি চাম যে তলত যোনটো টিচাৰ লগইনৰ অপশ্যন আছে তাৰ তলত পইণ্ট নম্বৰ 1 আছে, 2 আছে, তাৰ 2 নম্বৰ অপশ্যনটোত য'ত লিখা আছে অনলাইন ছাবমিশ্যন অফ ছেকেণ্ড ইয়াৰ এডমিশ্যন ফিজ অনলি ফৰ অলৰেডি ৰেজিষ্টাৰ্ড টিচাৰ্ছ। তো এই লিংকটোত আমি ক্লিক কৰিব লাগিব। তো পোনপ্ৰথমে আমি সেই 2 নম্বৰ লিংকটোত আমি ক্লিক কৰি লওঁ। 2 নম্বৰ লাইনটো আমি ক্লিক কৰাৰ লগে লগে আৰু এটা নতুন পেজ আমাৰ ওচৰত খুলি উঠিব। আৰু সেই পেজটোত আমি যদি লক্ষ্য কৰোঁ, ওপৰত এটা বক্স আছে, খালী ব্লেংকছ আছে, আৰু সেই ব্লেংকছটোত আমাৰ এনৰলমেণ্ট নাম্বাৰ যোনটো আছে সেইটো আমি তাত টাইপ কৰিব লাগিব। আৰু এনৰলমেণ্ট নাম্বাৰ যেতিয়া আপোনালোকে তাত টাইপ কৰিব, টাইপ কৰাৰ পাছত তাত আপোনালোকে এই যোনটো ছাবমিট বটন আছে সেইটো আপোনালোকে ক্লিক কৰিব লাগিব। ছাবমিট বটন ক্লিক কৰাৰ লগে লগে তাত আপোনালোকৰ আৰু এটা নতুন পেজ খুলি আহিব। আৰু এই পেজটোত আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰ, নাম, ফাদাৰ্ছ নেম, পাৰ্চেণ্টেজ, আপোনাৰ কেটেগৰী, ষ্টেটাছ, বেংক নেম, বেংক টেক্স, ৰোল নম্বৰ, এনেদৰে আপোনালোকৰ এটা পেজ আহিব। আৰু এই পেজটোৰ তলতে মেক পে'মেণ্টৰ অপশ্যন থাকিব, সেই অপশ্যনটোত ক্লিক কৰক। মেক পে'মেণ্টৰ অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত পে'মেণ্ট কৰাৰ দুটা অপশ্যন আহিব। এটা আছে ছাৰ্ভাৰ 1, এটা আছে ছাৰ্ভাৰ 2। তো এই ছাৰ্ভাৰ 1টো আপোনালোকে ছিলেক্ট কৰক। ৰ'ব মই জুম কৰি দেখুৱাই আছোঁ। এইটো চাওক, ছাৰ্ভাৰ 1, ছাৰ্ভাৰ 2। তো আপোনালোকে এই ওপৰ যিটো অপশ্যন আছে তাত ক্লিক কৰক। তো এনেদৰে ছেভ কৰাৰ পাছত আপোনালোকে এইটো মেক পে'মেণ্টত ক্লিক কৰি দিয়ক। তো মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেদৰে এটা পেজ খুলি আহিব। তো এই পেজটো আপোনালোকে কি কৰে, লাহে লাহে আপোনালোকে স্ক্ৰল কৰি তললৈ চাওক। ইয়াত ICICI বেংক আছে, আদাৰ্ছ বেংক আছে, আমি ইয়াত ক্লিক কৰিব নালাগে, কাৰণ এইটো আপোনালোকৰ আছে ছিলেক্ট পে'মেণ্ট মোড। আমি এনেকৈ স্ক্ৰল কৰি ইয়াত চাওক, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ অপশ্যন আছে। তাৰ যিটো ডেবিট কাৰ্ড আছে সেইটো অপশ্যন আমি ছিলেক্ট কৰিব লাগিব। ছিলেক্ট কৰি দিওঁ। ডেবিট কাৰ্ডৰ অপশ্যন ছিলেক্ট কৰাৰ লগে লগে আমি ওপৰত যদি স্ক্ৰল কৰোঁ, তাত ICICI বেংক আৰু ডমেষ্টিক ডেবিট কাৰ্ড বুলি আছে। তো আমি যোনটো ডমেষ্টিক ডেবিট কাৰ্ড আছে সেই অপশ্যনটো ছিলেক্ট কৰিব লাগিব। তো ডমেষ্টিক ডেবিট কাৰ্ড ছিলেক্ট কৰাৰ পাছত আমি যোনটো প্ৰচিড নাও আছে এই বটনটো আমি ক্লিক কৰিম। অলপ সময় ৱেইট কৰিবলগীয়া হৈছে। প্ৰচিড নাও ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত পে'মেণ্ট কৰাৰ বাবে এনেদৰে অপশ্যন আহিব। তো আমাৰ ইয়াত কি কৈছে যে প্লিজ ছিলেক্ট পে'মেণ্ট মেথড। তো ছিলেক্ট পে'মেণ্ট মেথডত আমি ইয়াত যিকোনো এটা আমাৰ ভিজা কাৰ্ড আছে, যিটো যদি আপোনালোকৰ ষ্টেট বেংকৰে হওক বা ইউকো বেংকৰে হওক, তেতিয়াহ'লে আপোনালোকে ভিজাটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। তো আপোনালোকে ভিজাটো ছিলেক্ট কৰক। ইয়াত ছিলেক্ট কৰাৰ লগে লগে ইয়াত নামটো আহি যাব ব্লেংকছত, চাওক। তাৰপিছত আপোনালোকে কণ্টিনিউ বটনটো প্ৰেছ কৰক। কণ্টিনিউ বটনটো প্ৰেছ কৰাৰ লগে লগে ইয়াত আৰু এটা নতুন পেজ খুলি আহিব। তো এই পেজটোত আপোনালোকৰ যিটো কাৰ্ড নাম্বাৰ আছে, যিটো আপোনালোকৰ ATM কাৰ্ড আছে, যিটো আপোনাৰ যিকোনো বেংকৰ হ'ব পাৰে, আপোনাৰ ষ্টেট বেংকৰ হ'ব পাৰে, ইউকো বেংকৰো হ'ব পাৰে। তো সেই ATM কাৰ্ডখন হোল্ডাৰৰ নাম লাগিব। ইয়াত নামটো যিকোনো হ'ব পাৰে, আপোনালোকৰ মিষ্টাৰ, যিকোনো হ'ব পাৰে নামটো। তাৰপিছত কাৰ্ড নাম্বাৰ। তো ATM কাৰ্ডত আপোনালোকৰ 16 ডিজিট নাম্বাৰ এটা আছে, 16 ডিজিট নাম্বাৰ। ডিজিট নাম্বাৰ এটা আছে, সেই 16 ডিজিট নাম্বাৰটো আপোনালোকে টাইপ কৰিব লাগিব। তাৰপিছত এক্সপাইৰেশ্যনছ অফ মান্থ, মানে আপোনালোকৰ কাৰ্ডখন যিখন আছে ATM কাৰ্ড, সেই ATM কাৰ্ডৰ এক্সপায়াৰী মান্থটো আপোনালোকে তাত প্ৰেছ কৰিব লাগিব। এইটো 7 দি দিছোঁ। আৰু ইয়াত আছে এক্সপায়াৰী ইয়াৰটো যিকোনো হ'ব পাৰে, চাই ল'ব আপোনালোকৰ কাৰ্ডত। অ'কে কৰি দিছোঁ। তাৰপিছত কাৰ্ড কোড। এতিয়া কাৰ্ডৰ পিছফালে আপোনালোকৰ ATM কাৰ্ডৰ পিছফালে চাব, এটা ব্লেংকছ এটা পাট্টি মাৰা আছে, তাৰ একদম লাষ্টৰ 3টা নম্বৰ। ইয়াত লিখা আছে লাষ্ট 3 ডিজিট অন দ্য বেক
অফ ইয়ৰ কাৰ্ড। তো সেই 3 ডিজিট নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। চৰি, এইটো নহয়, তাত আমি ইয়াত আপোনালোকে টাইপ কৰিব লাগিব। তাৰপিছত এই কণ্টিনিউ বটনটো প্ৰেছ কৰিব লাগিব। তো এনেদৰে আপোনালোকে অতি সহজে নিজৰ ATM কাৰ্ডৰ সহায়ত নিজৰ মোবাইলতেই ছেকেণ্ড ইয়েৰৰ ফিজ জমা কৰিব পাৰিব। থেংক ইউ।